বন্ধুসকল মোৰ নাম গৌৰৱ আমাৰ চেনেল অনলাইন খোৱালৈ আপোনাক সকলোকে পোনপ্ৰথমতে সুস্বাগতম। বন্ধুসকল আজি আপোনালোকক মই দেখুৱাম যে আপোনালোকে কেনেকৈ অনলাইনৰ জৰিয়তে আপোনালোকৰ ডিজিটেল ভোটাৰ আইডি কাৰ্ডটো আপোনালোকৰ ডাউনলোড কৰিব পাৰিব। যিসকলৰ ইতিমধ্যে ভোটাৰ কাৰ্ড লাভ কৰা নাই বা যাৰ আপোনালোকৰ নতুনকৈ ভোটাৰ আইডি আপোনালোকে এপ্লাই কৰিছে কিন্তু ভোটাৰ আইডিখন পোৱা নাই, সেইসকল কেণ্ডিডেটৰ কাৰণে এটা অতি সুখবৰ যে তেখেতসকলে এতিয়াৰ পৰা ভোটাৰ আইডিখন অনলাইনৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব আৰু হেৰাই যোৱা ভোটাৰ আইডি হ'লেও আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিবলৈ পাৰিব। আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, পোনপ্ৰথমতে আপোনালোকৰ NVSP বুলি এটা এপ্লিকেশ্যন আছে, ৱেবছাইট আছে। সেই ৱেবছাইটটোত আপোনালোকে যাব লাগিব। আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰিলে আপোনালোকে NVSP বুলি মাৰিব। NVSP যেতিয়া আপোনালোকে মাৰিব তেতিয়া আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এই ইণ্টাৰফেচটো অহাৰ পাছত আপোনালোকে ইয়াত তলত স্ক্ৰল ডাউন কৰিব আৰু ইয়াত আপোনালোকে ইপিক ডাউনলোড বুলি দেখিছে। আপোনালোকে ইয়াত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ ইয়াত এনেকুৱা এটা অপশ্যন আহিব। এই অপশ্যনটোত আপোনালোকৰ ইউজাৰ নেম আৰু আপোনালোকৰ পাছৱৰ্ড থাকিব লাগিব। অৰ্থাৎ আপোনালোকে ইয়াত এটা আপোনালোকৰ আইডি এটা বনাব লাগিব। আইডিটো বনাবৰ কাৰণে যিসকলৰ ইতিমধ্যে আইডি নাই, এই আইডিটো বনাবৰ কাৰণে আপোনালোকে ডোণ্ট হেভ একাউণ্ট ৰেজিষ্টাৰ এজ এ নিউ ইউজাৰত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে ইয়াত মোবাইল নম্বৰ দিব আৰু তলত কেপচা কোডটো দিব আৰু চেণ্ড OTP কৰিব। চেণ্ড OTP কৰাৰ পাছত আপোনালোকৰ সেই মোবাইল নম্বৰটোত OTP যাব আৰু আপোনালোকে OTPটো ফিল আপ কৰি আপোনালোকৰ ইয়াত আপোনালোকে আইডি এটা বনাই ল'ব পাৰিব। এই আইডিটো আপোনালোকে বনোৱাৰ পাছত আপোনালোকৰ যি মোবাইল নম্বৰ আছে আৰু আপোনালোকে পাছৱৰ্ডটো বনাব। সেই পাছৱৰ্ডটো আপোনালোকে টাইপ কৰিব। পাছৱৰ্ডটো আপোনালোকৰ মানে আলফাবেট হ'ব লাগিব, স্পেচিয়েল কেৰেক্টাৰ আৰু আপোনালোকৰ নাম্বাৰ হ'ব লাগিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ পাছৱৰ্ডটো টাইপ কৰিব আৰু আপোনালোকৰ ইয়াত মোবাইল নম্বৰটো দিব আৰু এই কেপচা কোডটো ফিল আপ কৰিব। চেম কৰি ফিল আপ কৰাৰ পাছত আপোনালোকে লগইন কৰিব। মই মোৰটো এতিয়া আপোনালোকক বন্ধুসকল লগইন কৰি মই দেখুৱাম। লগইন কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচটো অহাৰ পাছত আপোনালোকে পুনৰ ইপিক ডাউনলোডত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচটো অহাৰ পাছত আপোনালোকে ইয়াত চাব আই হেভ ইপিক নম্বৰ বুলি দিয়া আছে আৰু আছে ৰেফাৰেঞ্চ নম্বৰ। যদি আপোনালোকৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ নাই তেতিয়াহ'লে আপোনালোকে ৰেজিষ্টাৰ কৰোঁতে যি ৰেফাৰেঞ্চ নম্বৰটো পাব, সেই ৰেফাৰেঞ্চ নম্বৰটোত আপুনি ইয়াত ক্লিক কৰি ইয়াত ৰেফাৰেঞ্চ নম্বৰটো দি আপোনালোকৰ ইয়াত ষ্টেটটো আপোনালোকে ছিলেক্ট কৰি আপোনালোকে চাৰ্চ কৰিব পাৰিব। যিহেতু মোৰ মোবাইল নম্বৰটো অলৰেডি ৰেজিষ্টাৰ আছে, ৰেজিষ্টাৰ থকাৰ কাৰণে মই ইপিক নম্বৰ দিম। ইপিক নম্বৰ দিলোঁ। ইয়াত মোৰ এতিয়া ইপিক নম্বৰটো মই টাইপ কৰিম। টাইপ কৰাৰ পাছত বন্ধুসকল মই ইয়াত চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পাছত কি আহিব ইণ্টাৰফেচ মই আপোনালোকক দেখুৱাই আছোঁ। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে আহি যাব, চাব পাৰিছে। ইয়াত আপোনালোকৰ ইপিক নম্বৰ, নেম আৰু আপোনালোকৰ ৰিলেটিভ নেম, ষ্টেট, আপোনালোকৰ কনষ্টিটুৱেঞ্চিখন আহি যাব। তাৰপিছত ছাইডত আপোনালোকৰ মোবাইল নম্বৰ আহি যাব। মোবাইল নম্বৰটো অহাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত তলত আপোনালোকে চাব পাৰিছে ইয়াত আছে চেণ্ড OTP বুলি অপশ্যন এটা। এই চেণ্ড OTPত আপোনালোকে কি কৰিব, ক্লিক কৰিব। যেতিয়া আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব আপোনালোকৰ থকা মোবাইল নম্বৰটোত আপোনালোকে OTP এটা গুচি যাব। সেই OTPটো আপোনালোকৰ তাৰ পৰা কপি কৰিব। কপি কৰি পেলাই ইয়াত আপোনালোকে OTPটো বহুৱাই দিব। এই OTPটো বহুৱাৰ পাছত বন্ধুসকল আপুনি ইয়াত কি কৰিব, ইয়াত আপোনালোকে পাব অপশ্যন এটা ভেৰিফাই বুলি অপশ্যন। এই ভেৰিফাই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ভেৰিফাই অপশ্যনটো আপোনালোকে ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকৰ আহিব OTP ভেৰিফিকেশ্যন ডান ছাকচেছফুলি বুলি। তাৰপিছত আপোনালোকে ইয়াত এটা কেপচা কোড আহিব। এই কেপচা কোডটো আপোনালোকে কি কৰিব, ছেম ইয়াত আপোনালোকে টাইপ কৰি দিব। ইয়াত আপোনালোকে চাব পাৰিছে যে ইয়াত আপোনালোকে এনেকৈ ছেম আপোনালোকে কেপচা কোডটো টাইপ কৰি ল'ব। আপোনালোকে যেতিয়া এই কেপচা কোডটো টাইপ কৰাৰ পাছত আপোনালোকে ইয়াত চাব পাৰিছে ইয়াত লিখা আছে ডাউনলোড ইপিক বুলি। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে OTP আপোনালোকৰ যি ডিজিটেল ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পাছত বন্ধুসকল আপোনালোকৰ ডিজিটেল আইডি কাৰ্ডটো আপোনালোকে দেখিবলৈ এনেকুৱা ধৰণৰ পাব, চাই ল'ব। ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পাছত আপোনালোকে এনেকৈ PDF আকাৰে পাই যাব। এই PDF আকাৰে এনেকুৱা ধৰণৰ আপোনালোকৰ ডিজিটেল ভোটাৰ আইডি কাৰ্ডটো আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব। গতিকে বন্ধুসকল আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহি থকা আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকে সকলো কাগত পাই থাকে। আৰু যিসকলে ইতিমধ্যে মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰা নাই, মোবাইল নম্বৰ কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে তাৰ বিষয়ে যদি আপোনালোকৰ ভিডিঅ' লাগে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত জনাব। মই আপোনালোকৰ বাবে নিশ্চয় মই কেনেকৈ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰিব লাগে তাৰ বিষয়ে ভিডিঅ' এটা বনাম। গতিকে বন্ধুসকল আশা কৰোঁ এই ভিডিঅ'টো ভাল পালে লাইক কৰি, কমেণ্ট কৰি, শ্বেয়াৰ কৰিব। আজিলৈ মানে কোনো লগ আন এটা নতুন ভিডিঅ'লৈ জয় অসম।